হেল্ল' ভিউয়াৰ্ছ ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি লৈ আহিছোঁ এটা ভাল খবৰ। পলিটেকনিক পঢ়িবলৈ ইচ্ছা থকা ষ্টুডেণ্টৰ কাৰণে। যিসকল ষ্টুডেণ্টে ভাবি আছে মই পলিটেকনিক পঢ়িম কিন্তু এতিয়ালৈকে মই ফৰ্ম ফিল আপ কৰিব পৰা নাই, সেইসকলৰ কাৰণে বহুত ভাল খবৰ। কিয়নো ফৰ্ম ফিল আপৰ ডেটটো 31 মাৰ্চলৈকে লাষ্ট ডেট আছিল, কিন্তু আমাৰ দেশত লকডাউন চলি থকাৰ কাৰণে বহুতে ফৰ্ম ফিল আপটো কৰিব পৰা নাই, আৰু যাৰ কাৰণে বহুতৰে আশা নিৰাশাত পৰিণত হৈছে। কিন্তু মই আজি আপোনালোকক দেখাম যে আজিৰ ডেটতো আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। গতিকে চাওক, মই দেখাই আছোঁ। যিকোনো ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত যায় চাৰ্চ কৰিব dte.assam.in dte.assam.in চাৰ্চ কৰিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, ইয়াতে আছে অনলাইন এপ্লিকেশ্যন ফৰ পাৰ্ট 2020, ইয়াতে ক্লিক কৰি দিব, অ'কে মাৰিব। তাৰপিছত চাওক ইম্পৰ্টেণ্ট ডেটছ অনলাইন এপ্লিকেশ্যন, চাওক 1/3/2020 আৰু 31/3/2020লৈকে লাষ্ট ডেট আছিল। অৰ্থাৎ 1 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিল, 31 মাৰ্চৰ লাষ্ট ডেট আছিল। কিন্তু 31/3/2020 চাওক কাটি দিছে, কাটি দি লিখি দিছে 25/4/2020, অৰ্থাৎ 25 মাৰ্চলৈকে বঢ়াই দিয়া হৈছে। গতিকে আপোনালোকে যদি এতিয়াও ফৰ্ম ফিল আপ কৰিব বিচাৰে কৰিব পাৰিব। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।